নমস্কাৰ বন্ধুসকল, আসাম টিচাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। আৰু ইয়াৰে আগৰটো ভিডিঅ'ত মই কৈছিলোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। তো যদি ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, যাই চাই লওক। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনাৰ এপ্লিকেশ্যন আই ডি যদি হেৰাইছে কেনেকৈ পাব। তো বহুতৰে কি হৈছে, এপ্লিকেশ্যন আই ডি হেৰাইছে, নয়তোবা পাছৱৰ্ড পাহৰিছে। তো তেনে ক্ষেত্ৰত কি কৰিব আপুনি কৈ আছোঁ। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ হেৰাইছে নয়তোবা পাছৱৰ্ড পাহৰিছে, তেনে ক্ষেত্ৰত আপুনি এইটো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইল নয়তোবা ডেস্কটপৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰত চাৰ্চ কৰক ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4। আপোনাৰ সন্মুখত এটা বেলেগ পেজ খোল খাব। ইয়াতে দেখা পাব এপ্লিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 4 পোষ্ট আণ্ডাৰ। তো আপুনি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বেলেগ এটা পেজ খোল খাব। তো ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব, হোম, ৰেজিষ্ট্ৰেশ্যন, লগইন আৰু কণ্টেক্ট। আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত তলত দেখা পাব ফৰগট পাছৱৰ্ড, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ছাবমিট কৰি দিব। আৰু ফাইনেলি ছাবমিট কৰাৰ পিছত আপুনি দেখা পাব ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ট টু ইয়ৰ মোবাইল নাম্বাৰ। তো আপুনি আপোনাৰ মোবাইলটো চেক কৰক। আপোনাৰ সন্মুখত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দুয়োটাই SMS-ৰ জৰিয়তে আহি যাব। তো বন্ধুসকল, আজিলৈ এইখিনিয়ে আছিল। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইখিনি কৰি দিব।